ওম নমঃ শিৱায়। আকৌ এটি শাওণ নহালে প্ৰভুৱে সকলোকে ভালে ৰাখক। এয়া শনিবাৰে আমি দুজনীয়ে একেলগে মন্দিৰ গৈছিলোঁ। তাৰপিছত পালোঁ মই অফিচ। ময়ো আগতে এনেকৈ গলি গৈছিলোঁ, মানুহে অকণমান মিঠা মিঠা কথা ক'লে, কিন্তু আজিকালি নহয়। ছোৱালীয়ে ভালে ভালে বাহিৰৰ পৰা ঘৰ উভতি অহাটো এতিয়া মানে এটা ভাল আশীৰ্বাদৰ নিচিনা হৈছে, নহয় জানো? দেশৰ যিবোৰ ঘটনা, হত্যা, হিংসা, ধৰ্ষণটো ক'বই নালাগে, এটাৰ পিছত এটা নিউজ সদায় আহিয়ে থাকে। তাৰ পিছতো আমি স্বাধীন বুলি ক'ব পাৰোঁনে? আৰু শাওণ মাহৰ শেষৰ সাঁজ সিদ্ধ আহাৰ, সিদিনা লাষ্ট আছিল। আৰু এয়া ছানডে, নেক্সট ডে। সম্পূৰ্ণ এমাহ পিছত খালোঁ মেগী। তাৰপিছত গধূলি ওলাই গ'লোঁ আমি পূজা চাবলৈ। আমাৰ শুৱালকুছিত মনসা পূজা চলি আছে, আহিব দেই সকলোৱে চাব। আৰু মিঠাইৰ দোকানত মিঠাই কিনোতে মিঠাই খাই চোৱাটো মেণ্ডেটৰী হয়নে নাই ৰাইজ? পানী পুৰি নাখাম মেলা চাবলৈ গৈ, সেইটো আৰুতো হ'ব।